কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ওং নমো ভগৱতী বাসুদেৱায়। ওং নমো ভগৱতী বাসুদেৱায়। শ্ৰীমদ্ভাগৱত তৃতীয় স্কন্ধ মুখ্য সাধন। হে ৰাম কপিল বদতি আৱে শুনিও আই প্ৰকৃতি সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই, কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হয়। আসক্তি গুচিলে জীৱে মুকুতি পায়। এতেকে সাধন কহো শুনা কৰি মন, একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ। মোৰ গুণ নাম যিটো কীৰ্তন কৰ, চিৰকাল কথা শুনি ভক্তি বঢ়ায়। আনুভৱ সাধনৰ এৰিয়া আশ্ৰয়, মায়া কতৰিয়া তাৰা মোহক পায়। ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলো, বিস্তৰ কৰিয়া পুনঃ সাংখ্য নিৰূপিলো। আৰু শুনা বৈষ্ণৱয় ষ্টাংগ যোগ আই, ঈশ্বৰৰ ধ্যান সমে কহিব যাই। সাধক পুৰুষে আতি কৰি মন বশ, প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ। হে ৰাম পবিত্ৰ স্থানত দিব্য আসন পাতিয়া, কৰিবে কহ প্ৰাণায়াম তাহাতে বখিয়া। বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন, মনৰ মলক হবে কৰিবে কচন, মন যেবে সাৱধান
ভৈলে আখিয়া নাখিকাৰ অগ্ৰে তেৱে দৃষ্টি কৰাখিয়া হেৰাম চিন্তি বেক ঈশ্বৰৰ ৰূপ বিতুপন সেই ৰূপ কহু মাও শুনা এক মন শুনিও নৰ নাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ কলিমল বিনাশক আতপৰে নাই জানি সাৱধানে শুনা হেলা নোযোৱাই হে ৰাম ৰাম জয় জয় কপিল ৰূপ কৃপাময় ভকতি বিৰক্তি যিটো কৰিলা দয় মোৰ সৰ্বক্ষণে তজু পদে শোক ৰাতি এই কৃপা কৰা বাপ অগতিৰ গতি হে ৰাম গোপাল চৰণে কহে গোবিন্দ দাস ৰাম কৃষ্ণ বুলি চলা গোবিন্দৰ পাশ হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি